La 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 ঐ সৰ্দাৰজী এতে অকলে বহি বহি কি কৰি আছেনো सत श्री अकाल वीरे। ऐसे ही बैठा हूँ, मौसम बढ़िया है। आजा तू भी बैठ जा, गप्पे सप्पे मार दे। আৰে সৰ্দাৰজী আজি ঘৰত বহুত কাম আছে আজি যাওঁ দিয়ক পিছত কথা পাতিম कोई गल नहीं, छड़ काम नू। आजा बह जा, थोड़ा चल गल्ला मार दे। ঠিক আছে সৰ্দাৰজী মই বহিছোঁ আপোনাৰ কথা মই কেনেকেনো পেলাম বাৰু আপোনাৰ খবৰ কওক ओए मैं तो चंगा हूँ। हाँ बस थोड़ा पेट में प्रॉब्लम चल रहा है यार। আরে সর্দারজি আপনি হাওয়া এড়ি দিলে দেখুন ओए वीरे, आज तो मूली के पराठे ज्यादा खा ले, हवा तो निकलना ही है आज। ঠিক আছে সর্দারজি তেন্তে আজি আৰু কেইটামান ৰখাল কথাকে শুনাওক হাঁহি হাঁহি ঘৰলৈ যাওঁ ओए सुन यारा, वो एक बंदा रोटी का एक निवाला खुद खा रहा था और एक पास ही बैठी मुर्गी को भी खिला रहा था। और दूसरे बंदे गुजरते हुए पूछा, वो ये क्या कर रहा है यारा? तो उसने बोला, वो चिकन के साथ रोटी खा रहा हूँ यारा। সর্দারজি ভাল লাগি গ'ল দেই ঠিক আছে সর্দারজি ময়ো আপোনাক এটা শুনাওঁ हाँ कोई नहीं सुना दे। তে শুনক সৰ্দাৰজি হস্পিটেলত এজন ৰোগীয়ে ডক্টৰজনক সুধিলে ডাক্তৰ চাহাব কিবা এটা কৰক মই এটা কলম গিলি পেলালোঁ ডাক্তৰ এতিয়া একো নাই দুখিলামান বগা কাগজ ল'ব ৰাতিপুৱা আৰু ৰাতি কেইদিনমান খাই থাকক ৰোগী বগা কাগজ খালে কি হ'ব ছাৰ ডাক্তৰ কবিতা গল্প উপন্যাস তৈয়াৰ হৈ ওলাই আহিব ভাই बहुत चंगा। তো সৰ্দাৰজী শুনক আৰু এটা কওঁ আপোনাক এদিন এজনী পত্নীয়ে ইংৰাজী কিতাপ পঢ়ি গিৰিয়েকক সুধিলে হেৰা কমপ্লিট আৰু ফিনিছৰ মাজত পাৰ্থক্যটোনো কি গিৰিয়েকে ভাবি ভাবি ক'লে তুমি মোক বিয়া কৰাইছা তোমাৰ জীৱন কমপ্লিট আৰু মই তোমাক বিয়া কৰাইছোঁ মোৰ জীৱন ফিনিছ बहुत কেনে अच्छा পালে लगा यार, সৰ্দাৰজী मजा आ गया। ঠিক আছে সৰ্দাৰজী हाँ ठीक है वीरे, ठीक है, আপোনাৰ मैं পেটটোৰ বাবে खाऊंगा আপোনাক यार। এটি পৰামৰ্শ দি যাওঁ দুবিধ ফল আছে এবিধ হ'ল অমিতা যিয়ে টান হ'লে ঢিলা হোৱাত সহায় কৰে আৰু এবিধ আছে কাচকল যিয়ে ঢিলা হ'লে টান হোৱাত সহায় কৰে আপুনি দুইবিধৰ ব্যৱহাৰ কৰি আপোনাৰ পেটটো ভাল কৰি লওক আৰু মাজে মাজে হাৱাও এৰি থাকক ভাল লাগিব অহ সৰ্দাৰজী মোৰ ফোন আহিছে ৰ'ব মই ফোনটো চাই লওঁ হেল্ল' অঁ আহি আছোঁ ঠিক আছে সৰ্দাৰজী মই গৈ থাকোঁ ঘৰৰ পৰা ফোন আহিছে বজাৰো কৰিব লগা আছে তে আপুনি বহক মই আহিছোঁ ठीक है वीरे, कल मिलते हैं। ভিডিঅ'টোত আমি কৰা ধেমালিবোৰৰ বাবে যাতে আমাক কোনো বেয়া নাপায় আমি কেৱল হহুৱাবৰ বাবে চেষ্টাহে কৰিছোঁ লগতে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ যাচিছোঁ আৰু ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰাৰ বাবে অনুগ্ৰহ যাচিছোঁ ধন্যবাদ